So good morning everyone. সকলোকে অলপ সাউন্ড বিক হৈ আছে বাকি সকলোকে স্বাগতম আমাৰ নতুন ভিডিঅ'ত বহুত দিনৰ মূৰত এইফালে চাওক পোৱালি আছে ব্ৰডিঙত আছে পোৱালি এইফালে আছে 50টা এইফালে আছে 50টা সো আগৰ পোৱালিখিনি বেছিলো হয়তো আপোনালোকে ভিডিঅ' চাইছে যদি চোৱা নাই চাব গৈ কেনে কিমান লাভ হ'ল কি কথা সকলোখিনি তাত কৈছোঁ বাকি এইফালে চাওক নতুন পোৱালি আনিছোঁ 100টাই আনিছোঁ বাৰু বেছি আনা নাই বাকি এইফালে আছে হাঁহৰ ব্ৰডিং এটা আছে যেহেতু ইনকুবেটৰত উলিওৱা হৈ আছে অলৰেডি সো ইয়াতে প্ৰায় 15টা মান আছিলে 15 বাকিখিনি ফাৰ্মত লৈ গ'লো সেইখিনি ডাঙৰ হ'ল এইটো পৰহিনে কেতিয়া ওলাইছে কালি না পৰহি সো এইটো ইয়াত থৈ দিছোঁ বাকি এইফালে চাওক পোৱালি আছে ধুনীয়াকৈ বাকি এবাৰ ব্ৰডিংটো ফাৰ্মত কৰা নাই এবাৰ ব্ৰডিংটো ইয়াতে কৰিছোঁ ৰুমতে কাৰণ যেহেতু ঠাণ্ডা ছিজন প্লাছ শিমলু ফুলা টাইম সো শিমলু ফুলা টাইমত কি হয় যোনটো শিমলু যোনটো বতাহ আছে সেই বতাহটো যদি ফাৰ্মত এটেক কৰি দিয়ে আহি কেনে গোটেই মুৰ্গীৰ বেমাৰ হৈ যাব সো সেইবাবে আৰু যেহেতু অলপ ইজিও হয় যেহেতু মোৰ এই ৱালখনৰ এইটো চাইডে মোৰ ৰুমটো হয় আৰু এইটো যেহেতু নতুন ঘৰটো বনোৱা হৈছে আপোনালোকে যদি চাইছে ইউটিউবত যেন গম পায় এইটো নতুন ঘৰটো সন্মুখতে আৰু একেটাই ঘৰ প্লাছ কৰি দিয়া হৈছে সো ইয়াতে নতুনকৈ যেহেতু এনেই পৰি আছে ৰুমকেইটা ইয়াতে ধুনীয়াকৈ এখন নেট দি দিছোঁ যাতে একো আহিব নোৱাৰে বেয়া হাৱা ধৰি লওক তেনেকুৱা তাৰপিছত এতিয়া ইহঁতৰ যোৱাকালি ফাৰ্ষ্ট ভেকচিন হৈ গ'ল যোৱাকালি মই ভিডিঅ' বনোৱা নহ'ল আহি কেনে অলপ গাটো বেয়া হৈ আছিলে অলপ মানে জ্বৰ হৈ আছিলে সো সেইবাবে যোৱাকালি ভিডিঅ' নবনালোঁ সো আজি ভেকচিনটো থৈ দিছোঁ বাৰু কেনেকৈ কি কৰিব লাগে কি কৰিব নালাগে সকলোখিনি আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো চাই থাকক কেনেকৈ কি ভেকচিন দিব লাগে কি কথা কিমান দাম কৈ আছোঁ গোটেইখিনি চাই থাকক সো এইকেইটা হৈছে ভেকচিনকেইটা তাৰপিছত ৰাণীখেত ভেকচিন হয় প্ৰথম 7 দিনত আপোনালোকে ৰাণীখেত ভেকচিন দিব লাগিব তাৰপিছত 14 দিনত গাম্ভৰু তাৰপিছত আকৌ 21 দিনত ৰাণীখেত তাৰপিছত 28 দিনত আকৌ গাম্ভৰু মানে টোটেল 4বাৰ ভেকচিন দিব লাগে যাতে বেমাৰে আক্ৰমণ নকৰে তাৰপিছত এইটো চাওক ৰাণীখেত ভেকচিন এইটোৱে হৈছে এইটোত থাকে লিকুইড তাৰপিছত এইটোত থাকে অলপ পাউডাৰ টাইপত থাকে সো প্ৰথমতে কি কৰিব লাগিব আপোনালোকে এই চিৰিঞ্জটোৰ পৰা আপোনালোকে এইটোৰ পৰা অকণমান লিকুইড লৈ ল'ব লাগিব লিকুইডটো লৈ লোৱাৰ পিছত এই যোনটো পাউডাৰ আছে এই পাউডাৰটোৰ ভিতৰত দি দিব লাগিব লিকুইডখিনি তাৰপিছত ভালকৈ মিক্স হৈ যোৱাৰ পিছত আকৌ সেই চিৰিঞ্জেদি ইয়াৰ ভিতৰৰ পৰা যোনখিনি মেডিচিন আপোনালোকে মিক্স কৰিছিলে সেই গোটেইখিনি লৈ কেনে আকৌ এইটোত ভৰাই দিব লাগিব মই অলৰেডি বহুত ভিডিঅ' দিয়া আছে ভেকচিনেশ্যনৰ ওপৰত আপোনালোকে যদি ভালকৈ চেনেলটো চাই তেনে আপোনালোকে পাব কেনেকৈ কি কৰা আছে কেনেকৈ ভেকচিন দিয়ে কি কথা সকলোখিনি মই দিয়াই হৈ আছে বাকী ভেকচিনৰ প্ৰাইচটো প্ৰায় এইটো 50 টকামান লৈছে তাৰপিছত ইনজেকশ্যনটোৰ দাম মানে চিৰিঞ্জটোৰ দাম 15 টকা মানে টোটেল 65 টকা লৈছে আৰু 65 টকাত প্ৰথম ভেকচিন মানে ৰাণীখেত ভেকচিন 65 টকা লৈছে 100 মুৰ্গীৰ কাৰণে 200 মুৰ্গীৰ কাৰণে সেয়াই আপোনালোকৰ 130 টকা পৰিব তো তেনেকুৱা বস্তুটো তাৰপিছত গাম্ভৰুটো তেনেকুৱা চামথিং পৰে 70 টকামান পৰে গাম্ভৰুটো মানে অলপ দাম আছে আৰু 20 টকামান দাম বেছি ৰাণীখেততকৈ সো এতিয়া ইহঁতৰ বয়স আজি প্ৰায় 8 দিন যেহেতু যোৱাকালি দিছিলোঁ 7 দিনত আৰু ভেকচিনেশ্যন কৰা আপোনালোকে প্ৰথম দিনাখন ভেকচিনেশ্যন কৰাৰ আগদিনাখন মেডিচিন নিদিব ভেকচিনেশ্যন কৰাৰ দিনাখন মেডিচিন নিদিব আৰু কৰাৰ পিছদিনাখনো মেডিচিন নিদিব মানে আপোনালোকে 6 নম্বৰ দিনা 7 নম্বৰ দিনা 8 নম্বৰ দিনা এই 3 দিন মেডিচিন টোটেলি বন্ধ সো তেনেকৈ আপোনালোকে ভেকচিনটো দি দিব মই বাৰু পানীতে দি দিলোঁ ইহঁতক চকু নিদিলোঁ আৰু বা আপোনালোকে চকুটো দিব পাৰে যিহেতু চাওক এতিয়া পানী সিহঁতে গোটেই শেষে কৰিলে সো অলমষ্ট গোটেইখিনি পোৱালীয়ে ভেকচিনেশ্যনৰ পানীটো খাইছে সো এতিয়া সেইকাৰণে ভেকচিনেশ্যন হৈ গৈছে আৰু আপোনালোকে চিয়'ৰ হৈ ল'ব য'ৰ পৰা ভেকচিনটো আনে যে সেইটো পানীত দিব পৰাটো হয় নে নহয় কাৰণ কিছুমান ভেকচিন পানীত দিব নোৱাৰি অনলি চকুত দিব পাৰি আৰু মই যোনটো আনো সেইটো হৈছে চকুতো দিব পাৰি পানীটো দিব পাৰি সো তেনেকুৱা বাকী এতিয়া ইহঁতৰ বয়স আজি 8 দিন সো 8 দিনৰ বয়সত এনেকুৱা অলপ চাইজ আহিছে সিহঁতৰ সো 8 দিন বয়সত এনেকুৱা চাইজ সিহঁতৰ বৰ্তমান চাওক ধুনীয়া চাইজ আহিছে আৰু যিহেতু সিহঁতক যোৱাকালি ভেকচিন দিয়া হ'ল সো আজি সিহঁতক কোনো ধৰণৰ মেডিচিন নহ'ব আৰু আজি নৰ্মেল পানীয়ে দিয়া হ'ব সিহঁতক আৰু মই মেডিচিন কি দি আছোঁ আপোনালোকে দেখাই দিছোঁ বাৰু এবাৰ এইফালে চাওক এইটো আছে ALB প্লেক্স আছে তাৰপিছত ORS আছে ORSটো মাজে মাজে দিওঁ এইফালে আছে ইমিউন আৰু ইমিউনটো আপোনালোকে মানে অলপ বেছিকৈ দিব চেষ্টা কৰিব মানে দিনত এবাৰ দিবই মানে এই প্ৰথম কেইদিন ধৰি লওক সৰু পোৱালি থাকোঁতে দিবই আপোনালোকে কিয়নো ইমিউনটো দিলে মৰ্টেলিটিটো কম হৈ থাকে সো ইমিউনটোৱে কি কৰে ইমিউনটোৱে সিহঁতৰ ধৰি লওক ইমিউন ছিষ্টেমটো ভাল কৰি ৰাখে দেন মৰ্টেলিটি কম হয় সো সেইবিলাক বস্তু তাৰপিছত এবাৰ মই অষ্টভেট অনা নাই এইটো আনিছোঁ কেলছিয়ামৰ এইটো এবাৰ দি চাওঁ কেনেকুৱা হয় ৰিজাল্ট দেন এইটো চাওক মাল্টি ষ্টাৰ এটা আছে এইটোত 30 ml এইটোত মিলাব লাগিব হাফ লিটাৰত
চ' তেনেকুৱা একেই ভিমাৰেলৰ কামেই কৰে এইটো। তাৰপিছত এইটো আছে টেট্ৰাচাইক্লিন, এইটোও দি থাকোঁ। এইটো দিব লাগে, এইটোৰ লগত মিক্স কৰি কিনে দি আছোঁ আৰু তেনেকুৱা। বাকী সেইটো লিগজেন পাউডাৰৰ নিচিনাই কাম কৰে আৰু। বাকী এইফালে চাওক প্ৰি ষ্টাৰ্টাৰ 20 কেজি আনিছিলোঁ, এইটো প্ৰায় 5-6 কেজিমান গ'ল এতিয়ালৈকে। তাৰপিছত এটা ষ্টাৰ্টাৰ বেগ আছে, এইটো প্ৰিমিয়াম হয় ষ্টাৰ্টাৰৰ। চ' প্ৰথম অৱস্থাত অলপমান দামী ষ্টাৰ্টাৰটো খোৱালে বেছি ভাল হয়, গ্ৰ'থটো অলপ ভাল হয়। মানে সৰুতে যদি আপোনালোকে গ্ৰ'থটো ভালকৈ কৰিব পাৰে দেন ডাঙৰ হোৱাৰ পিছত টেনশ্যন নাই আৰু। চ' সেইবাবে এতিয়া প্ৰি ষ্টাৰ্টাৰো প্ৰায় 5 কেজিমানহে খাইছে, বেছি খোৱা নাই এতিয়ালৈকে। চ' ধুনীয়াকৈ দি আছোঁ দানা। এতিয়া আজিৰ পৰা ইহঁতক ফিডাৰত দানা দিম। এইকেইদিন মানে নৰ্মেল এই প্লেটত দি আছিলোঁ, প্লেটত বা এনেকৈ দি আছিলোঁ তেনেকৈ। চ' আজিৰ পৰা সিহঁতক হেৰিত দিম, এইটো কি বুলি কয়, ফিডাৰত দানা দিম আৰু ষ্টেণ্ড লগাই দিম। এতিয়া যিহেতু অলপ ডাঙৰ হৈছে, সিহঁতৰ গ্ৰ'থ হৈছে চাইজবিলাক। চ' এতিয়া ষ্টেণ্ডত দিব হৈছে আৰু, নহ'লে বা পানী বহুত লেতেৰা কৰি দিয়ে সিহঁতে। চ' বাকী এতিয়া সেইফালে চাওক ধুনীয়াকৈ ব্ৰডিঙত ৰখা হৈছে আৰু এইফালে বতাহ চলি থাকে, কিন্তু ভিতৰত বতাহ আহিব নোৱাৰে বেছিকৈ। চ' সেইবাবে ধুনীয়াকৈ তাপমানটো বনি থাকে ভিতৰত, একো প্ৰব্লেম নহয়। চ' এইবাৰ ইয়াতে কৰিছোঁ বাৰু, একো নহয়। বাকী আজিলৈ ইমানেই আছিলে। কেনেকুৱা পালে কমেণ্টত জনাব। ভেকচিনেশ্যনৰ ওপৰত অলপ ভিডিঅ' দেখাই দিলোঁ আপোনালোকক। বাকী কিমানকৈ লৈছে কি কথা আৰু প্ৰথম দিনৰ পৰা কেনেকৈ কি কৰিব লাগে হয়তো আপোনালোকে চাইছে ভিডিঅ'বোৰ। বাকী আজিলৈ ইমানেই আছিলে। থেংক ইউ ছ' মাছ ফৰ ৱাচিং। জল্দি 2K কৰাই দিয়ক। বাই বাই গাইছ।